গুড মৰ্নিং আৰু আজি ৰাতিপুৱা ব্ৰেকফাষ্টটো হাতত লৈ মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ব্লগটো আৰু ব্ৰেকফাষ্টত সেইদিনা ৰেচিপিটো দিছিলোঁ ব্ৰকলি আজি পিছে গাজৰ নাই ব্ৰকলি আৰু বিন আছিলে ব্ৰকলি আৰু বিনৰ এইটো ৱেষ্টটো তাৰপিছতে ব্ৰেড আৰু লগত লাল চাহ তো ব্ৰেকফাষ্টটো কৰিলোঁ আজি দিনটো কি কৰি থাকোঁ সেইটো আপোনালোকক দেখাই থাকিম আৰু আজি কি বনাই আছোঁ সেইটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব আগলৈকে আৰু দেখিছে চিকুটমান ৰ'দটো ওলাইছে মই কাপোৰ কেইটামান তিয়াই দিছিলোঁ সেইকেইটা ধুই আহোঁগৈ আৰু ধুই পেলাই সেইকেইটা মই সোনকালে মেলোঁ কাৰণ বতৰ এইকেইদিন ইমান বেয়া হৈ আছে নহয় মানে কাপোৰ মানে জমা হৈ গৈছে তো আৰু ধুলেও মানে 2-3 দিনৰ ভিতৰত মানেহে শুকায় নহ'লে নুশুকায়ে তো সেইকাৰণে আজি অকণমান চিকুটমান ৰ'দটো ওলাইছে তো কাপোৰ মই ৰাতিপুৱা অকণমান তিয়াই দিছিলোঁ এতিয়া মই সেইকেইটা ধুই লওঁ সোনকালে আৰু ধুই কিনে সোনকালে মেলি দিম তো কাপোৰবোৰ মেলি আহিলোঁ অকণমান ৰ'দ ওলাইছিলে সেইটো গুচিয়ে গ'ল আৰু বতৰ ডাৱৰীয়া হৈ গ'ল এতিয়া কাপোৰ কেতিয়া শুকাই নাজানো কিন্তু এতিয়া হৈছে ভাত বনাবলৈ তো মই ভাতকেইটা বনাওঁগৈ কাৰণ চাওঁ ইমান ঠাণ্ডা কিনো বনাওঁ কিবা এটা বনাই থৈ দিওঁ খাবলৈ একো কৰিবই মন নাযায় ইমান ঠাণ্ডা আৰু এইফালে চাওক না তিনিটা পূৰা এইফালে হাইনেক এইফালে চুৱেটাৰ এইফালে জেকেট তেনেকৈ পিন্ধিবলগীয়া হৈছে ইমান ঠাণ্ডা কেতিয়া যে কমিব সেই ঠাণ্ডাটো তো যাওঁ বনাবলৈ আৰু কি বনাইছোঁ সেইটো আজি মই আপোনাক দেখাই আছোঁ চাই থাকক ভিডিঅ'টো যিহেতু বতৰটো ঠাণ্ডা তো আজি মই বনাইছোঁ পালেং শাকৰ পকৰা তেতিয়াহ'লে বলক প্ৰথমতে মই পালেংখিনি লৈ ভালদৰে ধুই লৈছোঁ তাৰপিছত সৰুকৈ কাটি লৈছোঁ আৰু এতিয়া ইয়াতে মই দিম বেচন খুব বেছি 3-4 চামুচমান দিলে হ'ল যিমানটো আপোনালোকে পালেং শাক লয় আৰু ইয়াৰ পিছতে দিম মই ইয়াতে পিঠাগুড়ি যদি আপোনালোকৰ ওচৰত পিঠাগুড়ি নাথাকে দেন আপোনালোকে চুজিও ল'ব পাৰে কিন্তু চুজি বা পিঠাগুড়ি যিকোনো এটা দিব আৰু ইয়াৰ পিছতে দিছোঁ মই কেঁচা জলকীয়া মিহিকৈ কাটি লৈছোঁ ধনিয়া আৰু পিঁয়াজ এটা আৰু ইয়াৰ পিছতে দিছোঁ মই সোৱাদ অনুসৰি নিমখ আৰু লগতে অকণমান হালধি এইটো কালাৰটোৰ কাৰণে দিছোঁ আৰু ইয়াৰ পিছতে মই অকণমান দি দিছোঁ ৰেড চিলি পাউডাৰ অকণমান জ্বলাৰ কাৰণে আৰু ইয়াৰ পিছত দিছোঁ মই অকণমান জিৰা গুড়ি কাৰণ জিৰা গুড়িটো দিলে ন টেষ্টটো অলপ বেলেগ আহে তো ইয়াতে আপোনালোকে আৰু যদি দিব বিচাৰে তো গোটা জিৰাও দিব পাৰে তেতিয়াও অলপ ভাল লাগে আৰু এইখিনি মই ভালদৰে মিহলি কৰি লৈছোঁ আৰু মিহলি কৰাৰ পিছত অকণমান পানী দিছোঁ যাতে এইখিনি ভালকৈ মঠি লোৱা হৈ যায় যদি আপোনালোকক কম নিচিনা লাগে তো আকৌ অকণমান পানী দিব পাৰে তো এতিয়া এইখিনি হৈ গ'ল আৰু এতিয়া মই পকৰা বনাব ৰেডি আৰু এতিয়া পকৰাকেইটা ফ্ৰাই কৰিম আৰু মই আজি ফ্ৰাই কৰিম মিঠাতেলত ৰিফাইন তেলত নহয় মিঠাতেলতো ফ্ৰাই কৰিলে এই পালেং শাকৰ পকৰাকেইটা খাবলৈ বহুত ভাল লাগে আৰু খুব কম তেল দিছোঁ আৰু এইখিনি তেলতে মই গোটেইখিনি পকৰা ফ্ৰাই কৰি ল'ম এতিয়া তেলটো গৰম হৈ গ'ল আৰু গৰম হোৱাৰ পিছতে সৰুকৈ এনেকৈ দি দিম আৰু এই ধৰণৰ পকৰা আপোনালোকে অকল ভাতৰ লগত বুলি নহয় সন্ধিয়া যেতিয়া বৰষুণৰ বতৰ ডাৱৰীয়া বতৰ ঠাণ্ডা বতৰ এনেকুৱা পকৰাকেইটা খাই ন মজাই বেলেগ চাহৰ লগত তো এইটো ভাতৰ লগত বুলি নহয় আপোনালোকে চাহৰ লগতো এই পকৰাটো খাব পাৰিব বহুত ভাল লাগে পালেং শাকৰ এই পকৰাটো আৰু এতিয়া দুইফালৰ পৰা যেতিয়া অলপ ৰঙচুৱা নিচিনা হৈ যায় তেতিয়া নমাই দিম আৰু গোটেইখিনি পকৰা মই এই ধৰণে ফ্ৰাই কৰি ল'ম আৰু প্ৰথম ভজাখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই এইকেইটা নমাই থৈ দিওঁ
আৰু মোৰ পালেং শাকৰ পকৰাটো ৰেডি হৈ গ'ল। তো এনেকৈ আপোনালোকে বনাই চাব, খাব আৰু লগতে সকলোকে খুৱাব। তো মোৰ ভিডিঅ'টো আজি চাই কেনেকুৱা পালে, ৰেচিপিটো কেনেকুৱা পালে সেইটো জনাব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো আজিলৈ ইমানতে, বাই বাই।